কবিতাৰ শিৰোনাম পুৰাতন। ৰঙা নদীখন শুকাওতেই পোহন শিশুটো উঘৰা হ'ল। ওচৰৰ পাঠিয়া নদীখনত ডুব দি শিশুটো নদুকা হ'ল। ৰঙা নদীখনে ৰান্ধনি বেলিটোৱে একাকাৰ হ'ল। উদং পিঠিৰ শীৰ্ণ নদীখন জীয়াতে মৰা সুতি হ'ল। ঠিক যেন একেই প্ৰহৰত লগ দিয়া দিনটোৱে অলপমান স্তিমিত হ'লেই ৰাতিক ৰিঙি আই মাতে। এদিন পাঠিয়া নদীখনো নিপানী হ'ল। ভাগৰুৱা শিশুটোও নিপাতিত হ'ল। ৰঙা নদীখনে শিশুটোক নদীতে পুতিলে, পাৰতে লিখি থলে। শীৰ্ণ নদীখনতো এসময়ত ফেন উঠিছিল। কবিতাৰ শিৰোনাম বেবেৰী বাং। পুৰি মাৰিছে প্ৰখৰতাই, দুচকু ঢাকা মেঘ আহিবই। চকুৰে কি বয়, লেলাউটি নে তেজ? সিন্ধু নহুবা সকলো সামৰিব লাগিব। নদী হোৱা উঠিবলৈ পাৰ থাকিব। কিনো কম মোৰো পথাৰ উদং, তুমি দাই যোৱাৰে পৰা। কাতিৰ ভোগটো আঘোণলৈ নথবা, পিত্ত উঠিলে মাঘো চ'ত হয়। মনটো দুৰন্ত ঘোঁৰা, হাতী পতি প্ৰদক্ষিণ কৰিলেও ঘাঁহতে বন্ধা। কবিতাৰ শিৰোনাম সলনি দিয়া কাণ্ড পোৱা হ'লে। সদায়েই মোৰ দুৱাৰত একোটা নিৰ্দিষ্ট সময়ত খটখটাই নিৰুদ্দিষ্ট কবি নিলিখা কবিতাবোৰে। কেইদিনমান খুলিবই পৰা নাছিলোঁ দুৱাৰখন। ধাৰাসাৰ বৰষুণৰ বাবে ভিতৰখন ফুলি নিকপ কপীয়াকৈ লাগি ধৰিছিল জৰা জীৰ্ণ কাঠৰ বুকুৰ দুৱাৰখন। তেতিয়া ৰ'দলৈ বাট যোৱাৰ বাদে গত্যন্তৰ নেথাকে মোৰ। যদিও জানো টান ৰ'দটোৱে দুৱাৰখন ঠিক কৰিলেও বুকুৰ চৰাইবোৰ আঁতৰত মৰিবই। সেয়েহে ঠিক কৰিছিলোঁ বজ্ৰপাতৰ দিনাই খুলিম দুৱাৰখন। চাম শব্দৰ বেগ পোহৰতকৈ কিয় কম হয়, যাৰ বাবে পোহৰবোৰ সদায় জিকে। যেনেকৈ জিকে কলা খহুৱা চালি লিখা শব্দবোৰতকৈ বগা ধুনীয়া ছালৰ চিকমিকনি। জানো দুৱাৰখন নুখুলিলেও ঠেচি ঠেলি হ'লেও সোমাবই কবিতাবোৰ। গধুৰ গধুৰ শব্দৰে গৰ্ভৱতী হৈ। গৰ্ভৱতী বাবেই সযতনে ৰাখিব লগা হয় সিহঁতক। অকাল প্ৰসৱ হ'লে যে অৰ্থবোৰো অপ্ৰাসংগিক হৈ পৰিব, যেনেকৈ হৈ পৰে কবিবোৰ। ভিৰত অকাল নিৰুদ্দিষ্ট। সময় সুযোগলৈ অপেক্ষা কৰিবলৈ সেই কান্ধতেই কোজা হৈ হ'লেও কঢ়িয়াও কবিতাবোৰক। অনবৰত সিহঁতক কান্ধত লৈ ফুৰাও কম কথা নহয়, সলনি দিয়া কান্ধ এখন পোৱা হ'লে।